পুনৰ বিশ্ব জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা পাইলট সহ 29 গৰাকী সেনা জোৱানৰ হতে কৰুণ ঘটনা দুৰ্ঘটনাত পতিত ৰাছিয়াৰ AN-26 সামৰিক বিমান হয় পুনৰ এক বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ এবাৰ ক্ৰিমিয়া উপদ্বীপৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা ৰাছিয়াৰ এণ্টনভ AN-26 নামৰ বিমানখন পতিত হয় দুৰ্ঘটনাত এই বিমান দুৰ্ঘটনাত 29 জনকৈ লোকৰ কৰুণ মৃত্যু হয় ইপিনে বিমানখনত আছিল 6 জনকৈ ক্ৰু মেম্বাৰ সহ 23 গৰাকী যাত্ৰী উল্লেখ্য যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰা মতে কাৰিকৰী বিচ্যুতিৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে নিৰ্ধাৰিত লক্ষ্যলৈ উৰা মৰা বিমানখনৰ হতে মঙ্গলবাৰে স্থানীয় সময়মতে সন্ধিয়া প্ৰায় 6 বজাত যোগাযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পাছতে বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ বিয়পি পৰে এই ভয়ংকৰ বিমান দুৰ্ঘটনাই পুনৰবাৰ প্ৰাণ কাঢ়িলে 29 গৰাকীকৈ যাত্ৰীৰ ব্যুৰো ৰিপৰ্ট NETV